গুড ইভিনিং। আপোনালোকৰ খবৰ ভালনে? আজি দুদিন ধৰি ভিডিঅ' বনাব পৰা নাই, মানে দেখা পাইছেনে কেনেকুৱা অৱস্থা মোৰ। আজিও ৰাতিপুৱা গৈছিলোঁ 7টা বজাতে ডক্টৰ দেখাব, দিনটো তাতে গ'ল। তাৰপিছত আহোঁতে 3:30 বাজিল। মাকৰ ঘৰত গ'লোঁ, যাই পেলাই তাতে মানে বিষতে থাকিব পৰা নাই, এনেকৈ ঔষধ খালোঁ। ঔষধ খাই যে শুলোঁ আৰু সন্ধিয়া 7টামান বাজিয়ে গ'ল। তাৰপিছত ল'ৰা দুটা আজি তাতে আছে, নাই ঘৰত কোনেও। মোৰ হাজবেণ্ড আৰু মই অকলে আছোঁ। এতিয়া মানে ভাবিলোঁ আপোনালোকৰ লগত অলপ কথা পাতোঁ। আজিতো মোৰ ভিডিঅ' একো চাব নোৱাৰিলে, কালিও দিয়া নাছিলোঁ, যোৱাকালি। মই দিব পৰা নাই কাৰণে বেয়া নাপাব। আপোনালোকে মোৰ ভিডিঅ'টো অলপ চাব আৰু আগবঢ়াওঁতে অলপ হেল্প কৰিব মোক। ইমান গৰম পৰিছে বাপৰে। আজি ডক্টৰৰ তাতে দিনটো গৈ ৰাতিপুৱা ওলালোঁ, তাতে ইমান মানুহ। আকৌ কালি যাব লাগিব। কালিও আপোনাৰ ভিডিঅ' বনাব পাৰোঁ নে নাই ঠিক নাই, কিয়নো কালি এক্সৰে কৰিব দিছে। এতিয়া এক্সৰে কৰি চাব আৰু কি এতিয়া পেলাব লাগে না কি কৰে দাঁতটো, মানে অৱস্থা নাই। সেইটো চাওক, ইমান ধুনীয়া হৈছে মুখটো। তাৰপিছত আপোনালোকৰ খবৰ চবৰ ভাল? এতিয়া মইতো আজিৰ দিনটো এনেই গ'ল মোৰ। আজি এটা বস্তু আনিছোঁ আৰু মোৰ মানে ভিডিঅ' কৰিবৰ কাৰণে ষ্টেণ্ডটো আনিছোঁ। সিদিনা এটা আনিলোঁ, আজি এটা আনিলোঁ। মই এতিয়া খালি আপোনালোকৰ অলপ হেল্প লাগে মোক। যদি আপোনালোকে হেল্প কৰে তেতিয়া মোৰ মানে বস্তুবিলাক আনাও এটা কামত আহিব মোৰ। এতিয়া তাৰপিছত মোৰ কিসমত আৰু কিবা ভাল হ'লে ভাল হ'ব আৰু কিসমতটো। চব মানুহতো একে নহয়, হয় নাই? এতিয়া কৰি থাকোঁ। এতিয়া টাইম পাছ হৈ যায় দিনটো, মানে এটা বিজি থাকোঁ, কিবা এটা কৰি আছোঁ, বিজি আছোঁ, ভালো লাগে। এতিয়া ভাত বনোৱা নাই, বনামহে। দুপৰীয়াতো তাতে খালোঁ, মাৰ ঘৰত খালোঁ। বাইদেউৰ লগত গৈছিলোঁ, বাইদেউ লৈ গ'লে। এতিয়া বনাম আৰু মই আৰু মোৰ হাজবেণ্ডে আছোঁ। দুপৰীয়া বনাইছিলোঁ যি আছে। এতিয়া ল'ৰা দুটাও নাই, মাৰ ঘৰত। সৰুটোও আজি মাৰ ঘৰত গ'ল, ডাঙৰটো কালি গৈছিল। তেতিয়া ডাঙৰটোক দেখা পাই এতিয়া সৰুটোও তাতে থাকিল। এতিয়া ক'ব নোৱাৰোঁ, ৰাতি এতিয়া তাৰ আৰু মানে পাপা নহ'লে থাকিবই নোৱাৰে ৰাতি। পাপাৰ লগতে শুব, পাপাৰ খুব মৰম। এতিয়া ৰাতি চাওঁ, মাক কৈছোঁ যে যদি কিবা প্ৰব্লেম হয় ঘৰত আহা বুলি কৈ থাকে মোক ফোন কৰিবৰ কাৰণে, লৈ আহিব যায় তেখেতে। আৰু কালি চাওঁ আপোনালোকক লগ ধৰিব পাৰোঁ নে নাই, আপোনালোকে মোৰ ভিডিঅ' চাব পাৰে নে নাই। কিয়নো মানে অকলে কৰিব লগা হৈছে এতিয়া। মোৰ হাজবেণ্ডো এইবিলাকত নাই আৰু ল'ৰা দুটাও নাই। এতিয়া যদি কৰিব পাৰোঁ তেতিয়া আপোনালোকে চাব পাৰিব। কিন্তু এটাই আপোনালোকৰ ৰিকুৱেষ্ট, আপোনালোকে অলপ টাইম ওলাই চাব আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, এইটো পাৰিলে অলপ শ্বেয়াৰ কৰি দিব। আৰু কি ক'ম আৰু, মানে গাটোও ভাল লগা নাই। এতিয়া অকলে আছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত অলপ কথা পাতোঁ। আপোনালোকে অলপ কমেণ্ট কৰিব। মই এতিয়া গমেই নাপাওঁ, এতিয়ালৈ গম পোৱা নাই যে মোক কোনোবা ভাল পায়। যদি আপোনালোকে ভাল পায় অলপ মোক কমেণ্ট কৰিব, জনাব, কিবা এটা লিখি হ'লেও।
এটা কমেণ্টো মই এতিয়ালৈ পোৱা নাই। আপোনালোকৰ চবৰে খোৱা বোৱা হ'ল? মই তেতিয়া ভাতে বনোৱা নাই, বহি আছোঁ। গাটোও বেয়া লাগিছে, যে কিবা বনাওঁ আৰু হাজবেণ্ড আহোঁতে দেৰি আছে অলপ। এতিয়া যি আছে সেইটো দি আৰু ভাতটো বনাই খাই ল'ম আজি। দিনটো তাতে গ'ল, ইমান গৰমতে ইয়াতে ডক্টৰ দেখাই আৰু কাগজ জমা দিওঁতে কিমান টাইম লাগিল। পিছত আকৌ এক্সৰে কৰিব দিলে, কালি চাওঁ। আৰু মোৰ এতিয়ালৈ নতুন কৰি আছোঁ, তো যদি কিবা মানে মিষ্টেক হয়, কিবা হয় চাব অলপ। অৱস্থা বেয়া হৈ গৈছে মোৰ সেইবিলাক। ইমান বিষ, চকুৰ ভিতৰটো বিষাই আছে। এইবিলাক পূৰা বিষ একদম, মুখৰ ভিতৰটো বিষ। তো ঔষধ খাই আছোঁ, এতিয়া ফুলাটো নকমিলে ডক্টৰে কৈছে নেপেলাই, সেই প্ৰব্লেম হৈ গৈছে। এতিয়া চাওঁ, এতিয়া আজি দিনটো মানে ঘৰৰো কাম একো কৰিব পৰা নাই। ৰাতিপুৱাই গ'লোঁ, দিনটো এনেই আছে, ঘৰটো চাফা কৰা হ'ল, একো হোৱা নাই। কালিও নহ'ব, কালি আকৌ ৰাতিপুৱা যাম, কেতিয়া আহোঁ ঠিক নাই, চাফাই হোৱা নাই ঘৰটো। এতিয়া মই অকলে ঘৰত, এতিয়া ল'ৰা দুটা, ছোৱালীও নাই যে ছোৱালীক কমই তই এইটো কৰি ল'ৰাবিলাকেতো নকৰে। আৰু মোৰ হাজবেণ্ডে কি ক'ম, একগিলাচ পানী ভৰিয়ে নাখায়। কামটো বহুত দূৰৰ কথা, মানে এইটো দিয়া সেইটো দিয়া সেনেকৈ কৰি থাকিব। এটা কাপোৰ বিচাৰিব মানে গ'লেও মানে হাল্লা লগাই দিব, সেইটো মোৰ ক'ত, মোৰ গেঞ্জিটো ক'ত, সেইটো ক'ত, চব বিচাৰি দিলেহে পিন্ধিব। মই চাওঁ এতিয়া কিছুমান চেনেল চাই থাকোঁ, মানুহে কমেণ্ট কৰি আছে, ইমান মৰম দি আছে। সেইকাৰণে ময়ো আশা ৰাখিলোঁ আপোনালোকৰ কাৰণে, যে মোকো এনেকুৱা মৰম কৰিব আৰু আগবঢ়োতে হেল্প কৰিব। কিবা এটা ঘৰত বহি থাকোঁ, যদি কিবা এটা কৰিব পাৰোঁ, মোৰো ভাল লাগিব যে মই কিবা কৰিছোঁ আৰু, হয় নাই? এতিয়া আপোনালোকেতো যদি নাচায় মোৰ ভিডিঅ', একো কমেণ্ট নকৰে, একো নজনায়, তেতিয়াতো মই আৰু আগবাঢ়াব নোৱাৰোঁ চেনেলটো। সেইকাৰণে আপোনালোকৰ অলপ সহায় কৰিব। যদি বেয়া কিবা কৈ থাকোঁ, চৰি দেই। আশা ৰাখিলোঁ আৰু আপোনালোকৰ ৰাতিটো ভাল যাওক, সকলোৰ ভালে হওক কামনা কৰিলোঁ। আপোনালোকে অলপ মোক কৰিব, যাতে মোৰো ভাল হয়, হয়নে? ঠিক আছে, বাই দিয়ক।